স্বাগতম জনাইছো পাব্লিক ইউটিউব চেনেলটিলৈ আত্মনিৰ্ভৰশীল অসমৰ যে 2 লাখ টকা কোন সকলে পাব এই বিষয়ে সবিশেষ জনাম। একো না একদম সিম্পল এই আঁচনিখন সকলে লাভ কৰিব পাৰিব। একদম সিম্পল প্ৰসেস, মানে যি সকলে ITI কৰি বা কিবা তেনেকুৱা প্ৰফেশনাল কোর্স কৰি কৰ্মসংস্থাপন কৰি আছে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। কিন্তু যি সকলে একো কৰা নাই, এনে গাঁৱে ভূঞে এনে আছে কিবা বা দোকানত আছে বা কিবা কাম কৰি আছে, কিন্তু সেই সকলে পাব। একদম সিম্পল, মানে কি মেইন কথাটো মই বুজাই দিছো, সেই সম্পূৰ্ণ ভিডিঅ'টো চাওক, বুজি পাব। মানে যিসকলে ধৰ এনে আছে কিন্তু টকাৰ অভাৱত কিবা এটা কৰিব পৰা নাই, সেই সকলক দিব। মানে শিক্ষিত নিবনুৱা হৈও এনে বেকাৰ থাকিব লগা হৈছে, সেই সকল নিবনুৱাৰ কাৰণে মানে অসম চৰকাৰে এই 2 লাখ টকাটো দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছে। গতিকে কি হ'ব এই প্ৰচেছটো মই কৈ আছো। মানে এখন ফাৰ্ম কৰিম বুলি বা ছাগলী ফাৰ্ম বা গাহৰি ফাৰ্ম তেনেকুৱা কৰিম বুলি ধৰ চৰকাৰে পইচাটো দিব, আৰু গতিকে ফাৰ্মখন পইচাটো পোৱাৰ পিছত কৰিলে হ'ল। ফাৰ্স্ট 1 লাখ টাকা পাব, 1 লাখ টাকাৰ পিছত প্ৰচেছটো মানে কৰিব লাগিব ফাৰ্ম বিলাক, তাৰ পিছত নেক্সট 1 লাখ পাব কামখিনি কৰিলে। তেনেকুৱা ধৰণৰ হ'ব। আৰু ধৰ মীন পালন কৰিম বুলিও কৰিব পাৰে, মাছ পুখুৰী চুখুৰী তেনেকুৱা ধৰণৰ কৰিম বুলি কৰিব পাৰে। আৰু খেতিয়কসকলৰ কাৰণেও আছে, মানে একদম চিষ্টেমেটিকেলি বঢ়িয়াকে ধুনীয়াকে দিছে। এইটো সকলোৱে পাৰিব, গতিকে এপ্লাই কৰিব, বিশেষ একো নাই। আৰু কিন্তু 28 বছৰ হ'ব লাগিব, এইটো মন কৰিব, 28 বছৰ হ'ব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম ৰেজিষ্টাৰ থাকিব লাগিব। তো এইখিনি যিসকলৰ আছে এটা বেংক একাউণ্ট লাগিব। যিসকলৰ আছে সকলে নিশ্চিন্ত মনে এপ্লাই কৰিব পাৰিব। এপ্লাই সকলোৱে পাৰিব কৰিব, কিন্তু সিলেকশ্যন যাই হ'ব সেই সকলে পাৰিব। কিন্তু এপ্লাইটো সকলে কৰি থক, ইমান ধুনীয়া এটা সুবিধা। আমি ধৰ এনে থাকিব লগা হৈছে পইচাৰ অভাৱত, টকা নাই কিন্তু মন আছে, আশা বহুত আছে, টকা নাই। গতিকে টকাটো যিহেতু আমাক ফ্ৰী দিব, গতিকে এপ্লাইটো কৰি থোৱাত আপত্তি কি, হয়নে নহয়? আৰু 5,000ক কিন্তু 5 লাখ দিব, সেইখিনি লোন হ'ব। এইবিলাক ইমান জনাৰ দৰকাৰ নাই, গতিকে আমি 2 লাখ পালে হ'ব। তো ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ। আৰু এটা কথা ৰহি গৈছে, মানে SC STৰ কাৰণে বয়সৰ সীমাটো মানে যিমান বয়স হলেও পাৰে। মই কালি চাইছো পৰ্টেলটো হয়তো আপডেট কৰা নাই, 25 হওক 20 হওক, মানে সকলোৱে পাৰি আছে। এজৰ কোনো লিমিট ৰখা নাই। এজ মানে এপটো অট'মেটিক লয় বয়স, কিন্তু জেনেৰেল কেটেগৰীৰ কাৰণে 28 লাগিবই। 28ৰ যদি মানে কমত হয় বয়সটো, মানে চিষ্টেমে নলায়। গতিকে কিন্তু SC ST বা সেইবিলাকৰ তেওঁলোকৰ লৈ আছে, কিয় বা চিষ্টেমটো হয়তো আপডেট কৰিব, চাৰ্ভাৰ আপডেট কৰিব, এই বিষয়ে গম নাপাওঁ। তো ভালকে পিছতহে গম পোৱা যাব।